যন্ত্ৰটোৱে 6টা কাম একেবাৰে কৰিব পাৰিব আৰু এটা এটাকৈ কৰিব পাৰে। So hi guys, this is Bisor here and welcome back to another vlog episode. বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছো মানে যি কি নহওক অলপ ভিডিঅ'টো আজি ধামাকা হ'বলৈ গৈ আছে মই ভাবো। মানে ওচৰৰ দাদা এজনে সম্পূৰ্ণ বাহিৰে কিছুমান বস্তু সাজি উলিয়াইছে আচবাবকে ধৰি কিছুমান যন্ত্ৰপাতি ধৰক 6টা কাম কৰিব পৰা এটা মেচিন, তাৰ পিছত মাংস ভৰাই দিলে পিচ পিচকে কাটি টুকুৰা হয় একদম তেলত দি ভাজিব পৰা এটা মেচিন, তাৰ পিছত আৰ্ট কৰিব পৰা এটা মেচিন, বহুতো কিবা কিবি আছে আৰু গোটেইখিনি আপোনালোকে চাবলৈ পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব। তেনেহ'লে বেছি কথা নকৈ ভিডিঅ'টো তাৰ পৰা আৰম্ভ কৰোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তেনেহ'লে বলক ভিডিঅ'টো তাৰ পৰা আৰম্ভ কৰোঁ। বলক। অলৰাইট, এতিয়া পাই গ'লোঁ সি মেইন পইণ্টত আৰু কি বস্তু বনাইছে ভিতৰলৈ গৈ আপোনালোকক দেখাই যাম। বলক ভিতৰলৈ আহি যাওক। ভিতৰত ক'ত আছে? ইয়াত আছে। ঠিক আছে, বহি আছে, বহি লওঁ। ভিডিঅ'টো আৰম্ভ কৰিব লাগে। ৰ'ব দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আপোনাৰ নাম আৰু আপোনাৰ ঠিকনা আৰু আপুনি কি বস্তুনো সাজি উলিয়াইছে সেইখিনি অলপ কৈ দিয়ক চমুকৈ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰদীপ শইকীয়া। মই 1 নং হাতীয়াল গাঁৱৰ নিবাসী, হৈছে থানা বাগজান, জিলা তিনিচুকীয়া, অসম। আৰু আপুনি কি বস্তু সাজি উলিয়াইছেনো? মই বাঁহেৰে কিছু নতুন পদ্ধতিৰে আচবাবকে ধৰি কেইটামান যন্ত্ৰ নিৰ্মাণ কৰি উলিয়াইছোঁ। সেইখিনি বাহিৰত উলিয়াই থৈছেনে আপুনি? মই এতিয়া বৰ্তমান বাহিৰত উলিয়াই থোৱা হৈছে। তেনেহ'লে সেইখিনি চাবগৈ পাৰোঁ আমি। তেনেহ'লে বলক দেৰি নকৰি বাহিৰলৈ বলক, বাহিৰত চাবগৈ কি আছে কি নাই। বলক। যন্ত্ৰটোৱে 6টা কাম একেবাৰে কৰিব পাৰিব আৰু এটা এটাকৈ কৰিব পাৰে। তাৰে মই এটা এটাকৈ কৰি দেখাইছোঁ। প্ৰথমতে এইটো চব্জি কাটিলে, চাওক আপুনি, এখন ব্লেড আছে, এইটো কাটি গ'ল। এইটো চব্জি কাটিলে। তাৰপৰা এইটো খুদনা দিলে, 2টা কাম হ'লে। আৰু তাৰপিছত এইফালে এইটো মানে 2টা চকু একেলগত জোৰাই দিছে। এইটো এফালে চাওক আপুনি, 2টা চকু সূতা কাটিব পাৰিব। এফালে সোমাই পিনি সূতা উলিয়াই পিনি এইফালে সূতা টানিব। এইটো বেলডাল পৰি গৈছে। বেলডাল পৰি গ'ল, উঠাই দিয়ক। মানে 2টা চকৰি লগাই পেলাই এই গোটেইখিনি বস্তু ঘূৰি গৈছে। ইয়াত 4টা কাম কৰিছে। এইটো সূতা কাটিলে, সূতাটো এইফালে সোমাই আহিব, এইফালে এইটো সূতা কাটি যাব, তাৰপৰা এইফালে মোহৰা কাটিব। আৰু তাৰপিছত আৰু এটা হৈছে সূতা হৈছে লেটিয়াব পাৰিব বা চুৰি ল'ব পাৰিব। সূতা লেটিয়াব পাৰিব সেইটোত। সেইটো ক'ত লগাই দিয়া হ'ব? এই চকৰিটোৰ লগত। চকৰিটোৰ লগত ফিটিং হ'ব। চকৰিটোৰ লগত জইন কৰি দিলে এইটো সূতা কাটিব পৰা যাব আৰু সূতা লেটিয়াব পৰা যাব এইটো। তাৰপিছত এইটো সূতা কাটিব পৰা যাব, এফালে মোহৰা ঘূৰাব পৰা যাব আৰু এফালে চব্জি কাটিব। তাৰপিছত নেক্সট হৈছে এফালে লগাই লওক আপুনি। তাৰপিছত দেখাই দিয়ক কি হয়। একেলগত ঘূৰিব নে গোটেইটো? একেলগতে ঘূৰিব। একেলগত। মানে গোটেই বস্তুখিনি একেলগত ঘূৰিছে এতিয়া। 5টা কাম কৰিছে এতিয়ালৈকে। আৰু এইখন কি হয়? এইখনে আপোনাৰ চাদৰ বনাব পাৰিব, ৰুমালো বনাব পাৰিব। কি ধৰণে পাৰিব? এইটো গুঠিব লাগিব, এইটো শলা ভৰাই পিনি এইটো গাঁঠিব লাগিব। এনেকৈ গাঁঠি মাৰি পিনি হেৰি কৰি পিনি এইবোৰ গুঠি পিনি কাটিব লাগিব। বা নতুন ডিজাইন আৰু উদ্ভাৱন কৰিব পাৰে সিহঁতৰ অভিজ্ঞ ব্যক্তিয়ে, কাৰণ মই ইমান চিন্তা শক্তিৰে যিমানটো পাৰিছোঁ ইমান। এইখিনি এতিয়া ঊল গুঠিব পৰা যাব, কিবা কিবি ধৰক কাপোৰ বনাব পাৰিব। সেইটো লাগি গৈছে। ঠিক আছে, মাফলাৰ বনাব পাৰিব এখন। অৰ্থাৎ এই মেচিনটো এতিয়া কেইটা কাম কৰিব পৰা যাব? 6টা কাম। এইটো কৰো বুলি ক'লে 7টাও পাৰিব। এইটো মেচিনে এতিয়া এইটো ছেটিং কৰি দিলে, এইটো মেচিনে চিলাই মেচিনৰ গুলিও বনাব পাৰিব। এইটো ঘূৰি পিনি সূতাডালৰ ছেটিং কৰি পিনি চিলাই মেচিনৰ গুলি। তাৰপিছত
এইটো মেচিনৰ ইমানখিনিয়ে কাম হ'ব। ইমানখিনি কাম। তাৰপিছত এইটো কি হয়? এইটো মেচিনে কি কি কৰিব পৰা যাব? বাঁহেৰে বনাইছো, কিন্তু লোহাৰে বনালে এইটো মাংস কাটিব পৰা হ'ব ভালদৰে। মাংস কাটিব পৰা যাব? বাহ, এইটো চাওক, এইটো এফালে মাংসটো সোমাই গ'লে এইটো ব্লেড থাকিব, ব্লেডৰ মাজেদি সোমাই পিনি তাৰপিছত পিচটো কেনেকৈ হ'ব? এইটো ৰোলিংকৈ যাব, দীঘল দীঘলকৈ ওলাই পিনি ইয়াত পিচিং হ'ব এইফালে। এইটো পিচিং হৈ পিনি যাব, এইটো পিচিং হৈছে চব আপুনি ভালছে হেৰি কৰি পিনি। মানে মটৰে ঘূৰালে মানে বস্তুটো মানে মানুহৰ একো প্ৰয়োজনে নাই? মানুহৰ প্ৰয়োজন নাই, তেতিয়াহ'লে সৰহকৈ কাটিব পাৰিব, কাটি এটা হ'লে পেলাই দিব পাৰিব এইটো। আচ্ছা, একেবাৰে সহজ পদ্ধতি। মানে মাংস কাটিবলৈ এতিয়া মাংস চৰুত সিজিবলৈহে লাগে, মানে মাংস কাটিবলৈ মানুহ এজন প্ৰয়োজন নাই এইটো মেচিনৰ পৰা। আপুনি চাওক চাওক, এইটো মেচিনটো ভালকৈ চাওক, একদম ভালকৈ চাওক। এইটো ইণ্ডাষ্ট্ৰিয়েলাইজ কৰিলে মানে কিমান লাভ হ'ব, মানুহ প্ৰয়োজনে নাইকিয়া হ'ব। মাংস কটাৰ কাৰণে একদম সহজ মেচিন। আৰু এটা আছে, এইটো ৰছী, এটা বেগৰ ৰছী বনাব পাৰিব মহিলাসকলে। এইডাল এইডাল এনেকৈ গুঠিব লাগিব, এনেকৈ ভৰাই পিনি। এই যে ঊলৰ হেৰি গুঠে, এইটো এনেকৈ গুঠি পিনি এনেকৈ ওলাব পাৰিব। এইডাল ৰছী বনাই লছী হয়, এনেকে ৰছী বনাবলে মানে এইটো বস্তুটো সুবিধা হয়। এইটো বস্তু বাঁহৰে বনাইছে, চুঙা হৈ পিনি। ঠিক আছে। আৰু এইটোনো কি বস্তু হয়? এইটো পেইণ্টিং কৰিব পাৰিব। আৰ্ট কৰি পিনি যেতিয়া পেইণ্টিং কৰিবলৈ হয় সুবিধা হ'ব। টেবুল এখন টেবুল আছে, এনেকৈ কৰি পিনি পেইণ্টিং কৰিবলৈ। ইয়াত বাঁহৰে বনাইছোঁ কাৰণে ইমান সুবিধা নাই হোৱা বস্তুটো দেখাবলৈ। ইয়াত পেন থাকিব, পেনটো ইয়াত পৰিবহি, ইয়াৰ পৰা পৰি পিনি ইয়াত লিক হ'ব। ইয়াত ৱাচাৰ থাকিব, ইয়াত লোহাৰৰ হেৰি পাইপ এডাল থাকিব, পাইপডালৰ নিপুল থাকিব, হেৰি থাকিব, সেইভাগে ব্ৰাছ থাকিব ইয়াত তলতে। এই চকৰিখন ঘূৰাই ঘূৰাই, অৰ্থাৎ মানে আৰ্ট কৰিবলৈ, পেইণ্টিং কৰিবলৈ চকৰিখন ঘূৰাই দিলে মানে ধুনীয়াকৈ সুবিধা হ'ব। মানে কি হাতে কৰাতকৈ ঠিক এইখনত অলপ ফাষ্ট হ'ব নেকি? এইটো ফাষ্ট হ'ব, বহুত ফাষ্ট হ'ব। এইখনত ফাষ্ট দিলেহে পেইণ্ট কৰিব পৰা যাব অৰ্থাৎ। ঠিক আছে, এইটো এটা মেচিন। আৰু এইখন কি মহাৰাজাৰ নিচিনা চকী এখন? এইখন কি কাম? এইখন চকী আপোনাৰ কঁকাল বিষৰ কাৰণে মই নিজে বনাইছিলোঁ। কঁকাল বিষৰ কাৰণে বনাইছিলে এখন? এইখন ইণ্ডাষ্ট্ৰি বনালেতো কঁকাল বিষ ভালদৰে বনালে, এইটো লোহাৰ বনালে কঁকাল বিষ উঠা মানুহৰ কাৰণে বহিলে বহুত আৰাম লাগিব। হয় নেকি? মানে জাম্পিং কৰে চকীটো, বহি দিয়াৰ লগে লগে জাম্পিং কৰিব, এইটো বস্তুটো উঠি আহে। স্প্ৰিং লগাইছে নেকি ইয়াত? স্প্ৰিং লগোৱা দেখা নাই দেখোন। স্প্ৰিং নাই, অকল বাঁহেৰে বনাইছে। কেনেকে জাম্পিং কৰে আপোনাৰ? এইটো বহি দিয়াৰ লগে লগে এইটো যদি মই বহি দিওঁ, এইটো কঁকালত ধৰিলে আৰাম লাগিলে বহি পিনি। হয়, এইখন মানে বস্তুটো কঁকাল বিষ কিয় নহয়? কঁকাল বিষ কিয় নহয় মানে কঁকালত যেতিয়া লং জাৰ্ণিং কৰিলে মানুহটো বহিবলৈ চিটত কোনোদিনে নাথাকে, চিধাকে থাকে চিটটো। এইটোতো বস্তুটো অপেনলি সোমাই আহিছে, এইটো বস্তু সোমাই অহাৰ লগে লগে মানে এইটো বস্তু কঁকালত ধৰিব, এইটো স্প্ৰিং কৰি থাকিব। মানে সেইডালে মানে মানুহটো ফিট হৈ থকাত সহায় কৰিব। ফিট হৈ থকা মানে কঁকাল বিষ, তাৰ মানে ফিট হৈ থকা মানে কঁকাল বিষ নোহোৱা। ঠিক কথা। চাওক এখন চকীখন ভালকে চাওক, চকীখনৰ গুণ কিমান হ'ব পাৰে। ইণ্ডাষ্ট্ৰিয়েলি যদি বনাই এখন, বহুত মানুহৰ কঁকাল বিষ, আপোনাৰ মোৰ নিচিনা কঁকাল বিষ নাইকিয়া হ'ব বহাত। সেই প্লাষ্টিকৰ চকীখন চুপাৰত বহাত কৰি থাকি বৰ বেলেগ বিশেষ এখন মহত্ব আছে বুলি ক'ব লাগিব এখন চকী। আপোনালোকে ভালকে চাওক এখন। তাৰপিছত এইবোৰনো কি সৰু সুৰা যন্ত্ৰ? সৰু ল'ৰাবোৰকে খেলা ধূলা কৰিবৰ কাৰণে বাজনা এটা বনাইছিলোঁ। বাজনা? এইটো লগতে গীটাৰ লিখাকে এইটো বাজিব। গীটাৰ লিখা? এইটো আৱাজ দিছে শুনক। আৱাজ দিছে। এই মুখনিকেইখন কিহৰ লগাইছে? এইবোৰ সৰু ল'ৰা বলৰ কাৰণে বলৰ হেৰি কাটি লগাইছিলোঁ, কিন্তু মোৰ হাতত সুবিধা নাই যে তেনেকৈ বাঁহৰে। কাৰণ যিমানখিনি পাইছোঁ সৰু সুৰা এটা ক'বলৈ গ'লে বাদ্যযন্ত্ৰ। হয়, এটা হেণ্ডেলে কেইবাটা মানে গীটাৰো বাজিব, আৰু এইটো কি বুলি কয়, তবলাৰো কাম কৰিব। ঠিক, এইটো মেচিনটো এটা ধুনীয়া মেচিন হয়, বাদ্যযন্ত্ৰ বুলিয়ে ক'ব লাগিব। তাৰপিছত এইটোনো কি হয়? এইটোতে মই হুইচ মেচিন বনাইছিলোঁ। যেতিয়া কিবা বস্তু এটা গধুৰ পৰিমাণৰ বস্তু উঠাবলগীয়া হয় তলৰ পৰা বা হেৰি পৰা, তেতিয়া মানে এই বস্তুটো টানিবলৈ সুবিধা হয়। বস্তুটো টানিবলৈ সুবিধা হ'ব এইটো মেচিন? এইটো মেচিন এইটোৱে টানিব বস্তুটো। এনে কি টানিব পৰা যাব? এইটো হেৰি ধৰক আপোনাৰ গাড়ী চাড়ী হ'লেও ভালকৈ বনালেতো গাড়ী চাড়ী টানি দিব, ৱেটটো ল'ব পাৰিবতো। এতিয়া বাঁহৰে আপুনি এইটো অৰ্থাৎ মানে লোহাৰে যদি বনোৱা হয়, বহুত কিবা কিবি গধুৰ বস্তু টানি মানে উলিয়াব পৰা যাব। উজু চিষ্টেমত হ'ব, মানে গাড়ী যেনেকৈ চকা উঠায় তেনেকুৱা ধৰণৰ বস্তু আৰু। ঠিক আছে। আৰু এইবিলাক কিবা কিবি এইবিলাক আচবাব হয়। আচবাব হয়। এইটো ফল্ডিং চিষ্টেমৰ এখন হেৰি হয়, কৰ্ণাৰ টেবুল হয়। ইয়াত কিবা কিবি ফুল চুল থ'ব পাৰে। আৰু এইখন বাঁহৰ তৰোৱাল হয়। তৰোৱাল হয়।
আৰু এই ফুলবোৰ বাঁহৰে নে বাঁহৰ চব সম্পূৰ্ণ বাঁহৰ। বাঁহৰে হয় এইখিনি ফুল। তাৰপিছত এই তৰোৱালখন এবাৰ উলিয়াই দেখাওক কি হয় এবাৰ। এইখন বাঁহৰ তৰোৱাল। এইখন ৰজা তৰোৱাল দেখিছে, ৰজা এনে থকা তৰোৱাল। গাঁথনি বাঁহৰে হয় চব, এইবিলাকৰ বাঁহৰে হয়। এই ৰছীডাল বাঁহৰ নে? বাঁহৰ চব বাঁহৰ পৰা বনাইছে এইটো। চাওক এইটো গুঠনিটো কেনেকুৱা, বাঁহৰ পৰা বনাইছে। এইটো ভাজ দিলে একো নহয় নে বেছিকে? একো নহয় নিচিকে। আচ্ছা, ধোঁৱা ওপৰত থৈ দিয়া হয় যে। ধোঁৱা ওপৰত থৈ দিছে। এইখন এখন ঠগা। এখন ভাগত চাগত পঢ়ে ভকতসকলে, বুঢ়াসকলে, বাঁহৰ ঠগা এখন। ভাগত ফল্ডিং চিষ্টেমৰ আছে, এখন এখনকে খুলিও নিব পাৰে, মই দেখাই দিছোঁ। খুলি ল'লে কি সুবিধা হ'ব নো? খুলি ল'লে নিবলৈ সুবিধা হ'ব। নিবলৈ আৰু সুবিধা হ'ব। বেলেগ ভাজৰ বস্তু ডিজাইনো কৰিব পাৰে ইয়াক, যে স্কোৱাৰ কৰিলে হেৰি কৰিলে। কিবা খেলা ঘৰ বনি যাব নেকি? বনিব, ল'ৰা খেলাবলৈও সুবিধা হ'ব। এনেকৈ স্কোৱাৰ কৰি পিনি কিবা এটা বনাওঁ বুলি ক'লেও পৰা হয়, থবলৈও পৰা। মানে এটা সৰু সুৰা ঘৰো বনি যাব চাগে মোৰ মতে। এনেকুৱা ডিজাইনকৈ বনালেতো বনে, এইটো চব ঘৰ বনিলে। এইটো এটা সৰু সুৰা ঘৰ বনি গৈছে। অৰ্থাৎ থাপনা এখনো বনাই দিব পৰা যাব যদি বেয়াত ওলমাই থৈ যোৱা হয়, তেনেকৈ গজাল মাৰি। তাৰপিছত এইবিলাক ফুল আৰু এইখন টাইপৰ চকীয়ে হয়, এখন সৰু ল'ৰা ছোৱালীৰ কাৰণে বহা চকী হয়, কিন্তু মজবুত আছে চাগে যথেষ্ট। মজবুত আছে, বহিছে। মই বহি দেখাই দিছোঁ। সৰু চকীত বহিছোঁ দেখিছে নাই? এইখন নাই ভগা, নেভাগে, যথেষ্ট মজবুত। আৰু ৰ'দটো বহুতেই পৰিছে, ঘামি গৈছোঁ ভিডিঅ' কৰোঁতে। তাৰপিছত বাকী বস্তু প্ৰায় শেষেই হৈছেগৈ। এইখিনি বাঁহৰ কাপ আৰু ট্ৰে বনাইছিলোঁ, বাঁহৰ প্লাইবোৰ্ড বনোৱা চিষ্টেমত এইখিনি এইখন ট্ৰে বাঁহৰে বনাইছিলোঁ। এইবিলাকৰ প্লাইবোৰ্ডৰ চিষ্টেমত বনাই চাইছিলোঁ, প্লাইবোৰ্ড বনাব পৰা হ'ব নেকি। এইখন বনাইছিলে, খালি ধোঁৱা ওপৰত থৈ দিয়াৰ কাৰণে ক'লা হৈ গ'ল আৰু। এখন বাঁহৰ ট্ৰে, মানে চাহ তাহ দিব পৰা যাব, কাপো বাঁহৰ, সম্পূৰ্ণ বাঁহৰ। মানে সেইবিলাক বাকী ষ্টিল কাহ একো দৰকাৰ নাই আৰু গোটেইবিলাক মানে প্ৰমাণ কৰে যে দাদা কিছুমান সকলোবিলাক বাঁহে বহুত বেছি বস্তু চলাব পৰা যায়, মানে ব্যৱহাৰ কৰিব পৰা বস্তু, মানুহৰ ব্যৱহাৰ কৰা বস্তু, বহুতখিনি বস্তু বাঁহেৰে তৈয়াৰ কৰি উলিয়াব পৰা যায়। এইবিলাক সৰু সুৰা বস্তু, এইবিলাক যন্ত্ৰ পাতিয়ে বহুতখিনি প্ৰমাণ কৰে। কিন্তু এইবিলাক সকলোবিলাক যন্ত্ৰ বাঁহেৰে এতিয়া থাকিলে নহ'ব, যদি এইবিলাক ব্যৱহাৰ কৰিবলগীয়া হয় এইবিলাক লোহাৰে কৰিব লাগিব নে? লোহাৰে কৰিব লাগিব। বাঁহেৰে এনেইতো হেৰি কৰিব পৰা হয়, কৰোঁ বুলি ক'লে। তেনেকৈ মুগা বস্তুখিনি নাই যে এতিয়া, মুগা সূতা কাটিবলৈ এতিয়া মুগা সূতা নাই, হেৰি নাই, নহ'লে কাটি দেখাই দিব পাৰিলোহেঁতেন। এতিয়া সূতা লেটিয়াবলৈ চেৰেকি নাই, হেৰি নাই, মুগা বনাওঁ। এতিয়া এইখিনি বস্তু নাই কাৰণে আপোনাক দেখাব নোৱাৰোঁ। সেইখিনি বস্তু থকাহেঁতেন, যোনখিনি সুবিধা থকাহেঁতেন সেইখিনি আপোনালোকক দেখাই দিলেহেঁতেন। শেষত ভিডিঅ'টো আপুনি এইখিনি বস্তুৰ যোগেদি আপুনি কিবা বিচাৰে নেকি আমাৰ এই চেনেলৰ জৰিয়তে বা ৰাইজৰ জৰিয়তে? ৰাইজৰ আশীৰ্বাদ আৰু অভিজ্ঞ ব্যক্তিৰ পৰ্যবেক্ষণ কৰাটো বিচাৰিছিলোঁ মই। হয়, ৰাইজৰ আশীৰ্বাদ আৰু অভিজ্ঞ ব্যক্তিৰ দ্বাৰা পৰ্যবেক্ষণ, ইমানখিনিয়ে শেষত দাদা নহয় দদাই অলপ খেলি মেলি হৈ গৈছে, দদাই হয় কিন্তু আপোনালোকে সেইখিনি মেনেজ কৰি লওক। তাৰপিছত ভিডিঅ'টো আৰু বিশেষ ক'বলগীয়া নাই, ভিডিঅ'টো অলপ দীঘল হ'ল, আপোনালোকে আশা কৰোঁ শেষলৈকে চালে যদি ধন্যবাদ। তাৰপিছত ভিডিঅ'টো মই অলপ দেৰিকৈ বনাই আছোঁ, মানে দিয়াত অলপ দেৰি কৰিছোঁ, আৰু অলপ সোনকালে দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো বেলেগ একো ক'বলগীয়া নাই। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, তাৰপিছত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু কাৰণ এনেকুৱাবিলাক প্ৰতিভা অলপ ওলাই যোৱাটো মই বিচাৰোঁ, আপুনিও বিচাৰিব লাগে, মানে মই ভাবোঁ। শেষত ভিডিঅ'টো আৰু একো নকওঁ, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আকৌ নতুন ভিডিঅ' আহি আছে, যদি আপুনি নতুন ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ, জয় অসম। ইমানেই কথা। আৰু মানে গৰম হৈছে, উঠিছে বহুত, সেইকাৰণে ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই, বেয়া চাই নাপাব, কথা চথা একদম বাকী নকওঁ। বাই বাই।